ওয়েলকাম টু মাই ইউটিউব চেনেল। এতিয়া বাজিছে 6টা। আজি গুৱাহাটীত যাম। আজি সৌৰভ নাযায়, আজি মোৰ লগত যাব বিমলা। সৌৰভে এটি বিশেষ কাৰণত যাব নোৱাৰিলে। বলক ভিডিঅ'টো চাই থাকিব, আৰম্ভ কৰোঁ। বিমলা আহি পেলাই এতিয়া বলক। এয়া পাঠশালা পালোঁ ষ্টেচন। বিমলাই টিকেট আনিবলৈ গৈছে। এয়া আমি টিকট পাই গ'লোঁ, টিকট লৈ আহিছোঁ। এয়া ট্ৰেইনৰ ট্ৰেইন আহি পেলাই আৰু ট্ৰেইনত উঠি আছোঁ, এতিয়া যাই আছোঁ। ভিডিঅ'টো চাই থাকক অলপ। যাই আছোঁ। ভিডিঅ'টো চাই থাকিব। চলি আছে গাইজ। এয়া চাৰ্কাছ, এয়া ৰাস, নলবাৰীৰ ৰাসৰে এয়া ৰাস চাওক। এয়া নলবাৰীৰ ৰাস দেখা পালোঁ নাকি? নলবাৰীৰ ৰাস কিবাকে ট্ৰেইনৰ পৰাই দেখা পালোঁ। ৰঙিয়া জংচন।
এয়া চাওক আমাৰ অসমীয়াৰ সংস্কৃতি। এয়া চাওক ঢোল বজাই আছে, নাচনীয়ে নাচি আছে। এয়া চাওক প্ৰাকৃতিক দৃশ্য। এয়া চাওক আমাৰ বিমল দাই খোজকাঢ়ি আছে আৰু এনেকৈ ময়ো আৰু মানে মই সঁচা কথা ক'ব গ'লে গাইজ মানে প্ৰথমবাৰ চাগে গুৱাহাটীত মানে এনেকৈ ভিডিঅ' খাইছোঁ চাগে। এতিয়া আমি মানে ক'ত আছোঁ আমি এয়া আমি আহি পালোঁ দীঘল পুখুৰী। এয়াই হৈছে দীঘলী পুখুৰীৰ পাৰ। আই লাভ গুৱাহাটী কি ধুনীয়াকৈ লিখিছে। আহি পালোঁ বাইদেউহঁতৰ ঘৰ। আহি পাই গ'লোঁ নাকি? পাই গ'লোঁ। আহি পালোঁ বাইদেউহঁতৰ ঘৰ। বাকী ভিডিঅ'টো চাই কেনে পালে জনাব আৰু কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো আজি এইখিনি আছিল। গুৱাহাটী আহিছোঁ, গুৱাহাটীখন আপোনালোকক মই নিজেও চালোঁ, লগতে আপোনালোকক দেখালোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। বেল আইকনটো দবাই দিব।